Hello guys, welcome back to our YouTube channel North Guwahati. তো গাইস আপোনালোকে চাগে থাম্বনেলটো দেখি বুজি পাইছে কি ভিডিও এইটো। আমি এতিয়া আহিছো মান্দাকাটা ৰবৰ বাগান ৰবৰ গছ আৰু ইয়াত আজি দেখুৱাম আপোনালোকক ৰবৰ কেনেকৈ তৈয়াৰ কৰা হয়, ৰবৰ গছ কেনেকৈ কাটি আঠা উলিয়াই আৰু কেনেকৈ ৰবৰ তৈয়াৰ কৰা হয়। তো বলক আমি চাওঁ কাষৰ পৰা। তো গাইস এয়া চাওক কাষৰ পৰা কেনেকৈ ৰবৰ গছৰ পৰা কাটি ৰবৰৰ আঠা উলিয়াই এই বাটিটোত পৰে আহি আঠাবোৰ। তাৰপিছত এই বাটিৰ পৰা আকৌ গিলানত লৈ এনেকুৱা এইটো গছ যি তললৈকে কাটিব পাৰে, অলপ অলপকৈ কাটি থাকে। এনেকৈ এইবোৰ ৰবৰৰ বাগান, গোটেই ৰবৰ গছ এইবোৰ। তো বলক অলপ লাইভ চাওঁ কেনেকৈ কাটে আঠা। এয়া চাওক লাইভ কেনেকৈ কাটিছে। এই এনেকৈ এটুক দুটুককৈ পৰে। তাৰপিছত সেই আঠাবোৰ আনি এনেকৈ মিক্সিং কৰা হয়, এচিড দি পানী দি এনেকৈ মিক্সিং কৰে। তো বলক চাওঁ কেনেকৈ মিক্সিং কৰে আঠাটো। এইটো কি দিছা? পানী। এনেকৈ ফাৰ্ষ্ট পানী অলপ দি লয়। আঠাটো কেতিয়া ওলোৱা এইটো? যোৱাকালি ৰাতি 3টাত। ৰাতিপুৱা। তাৰপিছত পানী অলপ দি তাৰ ওপৰত এনেকৈ আঠাবোৰ দিয়ে। আৰু এইটো কি দিছে? এচিড আৰু পানী দি ছেকেণ্ড আঠা দি তাৰপিছত এচিড দিয়ে। এচিড ক'ৰ? বেজেৰাৰ পৰা আনিছা? গুৱাহাটীৰ পৰা। অঁ, ক'ত লয় ৰবৰ? সিহঁতে এইটো এচিডটো দি পঠায়, বিক্ৰী কৰে আৰু। আঢ়ৈ লিটাৰ 900। এইটো আঠাটো কিমান দেৰি ৰাখিব লাগিব এতিয়া? 3টামান বজাত চেপিব পাৰে আৰু। আৰু শনিৰাম বৰুৱাই চেপি আছে বৰ্তমান এতিয়া। এইজন মালিক টেপে বড়ো, ৰবৰৰ মালিক। তেওঁ গোটেই কমচে কম এশটোৰ হ'ল, কমচে কম 20-30 কুইণ্টেলমান। পইচা বগা এতিয়া ঘুমাই কি লাগিব, ৰ'দত দিলেই ইয়াত আকৌ ৰ'দত শুকোৱা হয়।
ডেইলি মিলিব লাগে নেকি ন দাদা হয় দিয়ক দিল্লীক মিলিব লাগিব আৰু আকৌ বুলিকৈ শুনিছোঁ যে কিবা স্মক নে কি দিব লাগে বোলে সেইটো আকৌ জুইৰ লগত ধুৱা দিব লাগিব ইনকামটো কেনেকুৱা ইনকাম বৰ্তমান বেয়া নহয় অলপ দাম কমছে এতিয়া মানে কমে বাঢ়ে তেনেকুৱা হৈছে নেকি তেনেকুৱা হৈ আছে আপ ডাউন হৈ আছে বানপানীৰ নিচিনা বৰ্তমান এনে লাভৱানে আৰু নে কি লাভৱানত আছিলে এতিয়া সেইকেইদিন অলপ লছত যাই আছে আকৌ পাব চাগে আকৌ নিশ্চয় পাব পাৰে ঠিক নাই ঠিক আছে বৰ্তমান এয়া জুই দেখিছে ৰুম এটাৰ ভিতৰত এনেকৈ জুই দিয়া হয় এনেকৈ ৰবৰটো ৰ'দত দি শুকোৱাৰ পিছত লাষ্ট পৰ্যায়ত এনেকৈ ধোঁৱা দিব লাগে ঘৰৰ ভিতৰত এইটো স্মক দিয়া বুলি কয় এনেকৈ ধোঁৱা দিব লাগে ধোঁৱা দি অলপ যেতিয়া শুকাই যাব তাৰপিছত জাপি কেনে গুৱাহাটীৰ বেলতলাত ছাপ্লাই দিয়া হয় তাতে কাৰখানা আছে তো ফ্ৰেণ্ডছ এয়া আছিলে ৰবৰ গছৰ পৰা আঠা কাটি কেনেকৈ ৰবৰ তৈয়াৰ কৰা হয় তাৰ পদ্ধতিটো দেখালোঁ আপোনালোকক আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ